খাগৰাবাৰীৰ আপুনি তেনেকুৱা বছৰ কি ক'ব? খাগৰাবাৰী আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৰংজালী বৈশাগু উদযাপনৰ যি 30তম বৰ্ষত মই উপস্থিত থাকি সঁচাকৈ বহুত ভাল লাগিল। মানে এতিয়াৰ প্ৰজন্মই 30 বছৰ আগতে আয়োজন কৰা এই অনুষ্ঠানটিক ইমান সুন্দৰকৈ আগবঢ়াই নিছে। আৰু আটাইতকৈ ভাল লগা আপোনাৰ পৰিৱেশটো হ'ল পাৰ চৰাই উৰুৱাই তেওঁলোকে এটা শান্তিৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকৰ মুখেৰে এটা যে শব্দ ওলাইছে উই ৱান্ট পিচ, এইটো মই ভাবোঁ আমাৰ এই খাগৰাবাৰী অঞ্চলৰ পৰা গোটেই অসমবাসীৰ কাৰণে এটা ডাঙৰ মেছেজ যাব। কোনো এটা অনুষ্ঠানত মই বিভিন্ন অনুষ্ঠানত গৈছোঁ যদিও এই ধৰণৰ এটা মানে চিন্তা চৰ্চা দেখিবলৈ পোৱা নাই। গতিকে আমাৰ যিসকল উদ্যোক্তাই আজি এই অনুষ্ঠানটোৰ মানে এনেকুৱা এটা সুন্দৰ মুহূৰ্ত উপভোগ কৰিব পালোঁ আৰু তাত মই নিজে উপস্থিত থাকিব পালোঁ, খুবেই ভাল লাগিছে। মোৰ জন্মস্থান, গতিকে তথাপিতো তেখেতসকলৰ আহ্বানত মই আহিছোঁ, খুবেই ভাল লাগিল। আৰু মই ভাবোঁ তেখেতসকলে এই সমাজখনক এই ধৰণে আগবঢ়াই লৈ গৈ যি নৱপ্ৰজন্ম উঠি আহি আছে তেওঁলোকক এটা সুন্দৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ। যিহেতু খাগৰাবাৰী অঞ্চলটো অতি পিছপৰা, আগতে আমাক মানুহে জংঘলৰ মানুহ বুলি কৈছিলে, গতিকে আজিৰ তাৰিখত সেয়া সম্পূৰ্ণ ধাৰণা ভুল তেখেতসকলে প্ৰমাণিত কৰিব গৈ আছে। ইয়াত দেখিছোঁ বিভিন্ন ভাষা ভাষী সকলো গোষ্ঠীক লগত লৈ তেওঁলোকে এই আঞ্চলিক বৈশাখী উৎসৱটো উদযাপন কৰিছে। তাত আপোনালোকে নেপালী দৃশ্য ডেন্স দেখিব, বিভিন্ন সকলো জাতিগোষ্ঠীকে লগত লৈ অনুষ্ঠানটো আগবঢ়াই লৈ গৈছে। গতিকে অঞ্চলটো বহুত আগবাঢ়ি যোৱাত এয়া সহায় কৰিব বুলি মই ভাবোঁ। এই সুযোগতে মই আমাৰ খাগৰাবাৰী আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সমূহ সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ।